গহপুৰত সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। অসম চৰকাৰৰ নিৰ্বাচন আয়োগে সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ কথা ঘোষণা কৰাৰ পিছতে ভিত্তিহীনভাৱে এটা সমষ্টিৰ নাগৰিকক আন এটা সমষ্টিৰ অন্তৰ্ভুক্ত কৰাক লৈ ক্ষোভত ফাটি পৰিছে গহপুৰৰ বিভিন্ন দল সংগঠন। গহপুৰত আজি 13টাকৈ বিভিন্ন দল সংগঠনে একত্ৰিত হৈ গহপুৰ সমষ্টিৰ পুলিচুমনি, আমজাৰণী আৰু গহপুৰ পৌৰসভাৰ অন্তৰ্গত 6 আৰু 7 নং ৱাৰ্ডকে ধৰি শতাধিক গাঁও বিহালী সমষ্টিৰ অন্তৰ্ভুক্ত কৰাক লৈ প্ৰচণ্ড ক্ষোভ প্ৰকাশ কৰাৰ লগতে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। আমাৰ এই অনুষ্ঠানত উপস্থিত থকাৰ কাৰণে আপোনালোক সকলোকে আন্তৰিকতাৰে ধন্যবাদ জনাই মোৰ চকু বক্তব্য ইমানতে মাৰিছোঁ, ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ জানকিল। এতিয়া আমি এটা কাৰ্যসূচীত আগবাঢ়িব বিচাৰিছোঁ। প্ৰক্ৰিয়া যি খচৰা প্ৰকাশ হৈছে, সেই খচৰা প্ৰকাশত আমি গহপুৰবাসী জনজাতি ৰাইজ অতি শংকিত হ'ব লগা হৈছে, অতি দুখ লগা এটা পৰিৱেশৰ সৃষ্টি হৈছে। যিহেতু আমাৰ 60-70 কিলোমিটাৰ দূৰৰ বিহালী সমষ্টিলৈকে বা বিহালী ডেভেলপমেণ্ট ব্লকলৈকে ওচৰতে থকা পূব ছয়দাৰ ডেভেলপমেণ্ট ব্লকৰ কেইবাখনো গাঁও, আচলতে এইটো মানে এটা আচৰিত এটা খচৰা, য'ত ছেটেলাইট ছিষ্টেম, উপগ্ৰহ ছিষ্টেম বা তেনেকৈ চুকে কোণে অকল জনজাতি গাঁওবিলাকক টাৰ্গেট কৰি যে জনজাতিৰ জনসংখ্যাটো গহপুৰ বিধানসভা সমষ্টিৰ পৰা কমাই বিহালী সমষ্টিলৈ এটা ষড়যন্ত্ৰমূলকভাৱে ৰাজনৈতিকভাৱে আমাক নিষেধ কৰাৰ এটা ষড়যন্ত্ৰ বুলি আমি অনুমান পাইছোঁ। গতিকে সেই ষড়যন্ত্ৰ যাতে ৰোধ নকৰে বা এই ষড়যন্ত্ৰ যদি বন্ধ নকৰে, তেতিয়াহ'লে অনাগত দিনত আমি গণতান্ত্ৰিকভাৱে যিখিনি প্ৰতিবাদ কৰাৰ উপায় আছে, ব্যৱস্থা আছে, সকলো পৰ্যায়লৈকে আমি প্ৰতিবাদ কৰি যাম। অনাগত দিনত আৰু জনজাতি ৰাইজ ওলাই আহিব। আজি আপোনালোকে দেখিছে ইমান মানুহ কিয় আহিছে? নিজৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰিবৰ কাৰণে। গতিকে মানুহ শংকিত হ'ব লগা হৈছে যে আমি 50 কিলোমিটাৰ আঁতৰত গৈ কিয় ব্লকৰ কাম কৰিম, চিভিলাইজৰ কাম কিয় কৰিম? আমি গহপুৰত মহকুমা পাইছিলোঁ, ওচৰতে পূব ছয়দাৰ ব্লক পাইছিলোঁ। কিয়? আমাৰ জনগণৰ ডেভেলপমেণ্ট, জনগণে ওচৰতে প্ৰশাসনটো পাবৰ কাৰণে। কিন্তু অন্যায়ভাৱে উত্তৰা দক্ষিণাকৈ ভাগ নকৰি পূবা পশ্চিমাকৈ ভাগ কৰাৰ কাৰণে আমাৰ জনজাতীয় মানুহখিনিক বিহালীলৈ ঠেলি দিছে। গতিকে এইটো আমি কোনো কাৰণত মানি ল'ব নোৱাৰোঁ। গহপুৰৰ পৰা কংকনজ্যোতি কাকতিৰ ৰিপৰ্ট, UA নিউজ।